নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গোৱালপাৰা যাবৰ কাৰণে ওলাই আছোঁ। আমাৰ অনুষ্ঠান আছে গোৱালপাৰাত, সংগীতময় ভাগৱত। আমি যাবৰ কাৰণে ৰেডি হৈছোঁ। এইপিনে বান্ধৱী আছে, ৰেডি নে? একদম বিদ্যুৎ একদম পুৰা ৰেডি দেই গোৱালপাৰা যাবলৈ। আমাৰ নেগেৰা বজাব বিদ্যুতে, বান্ধৱী আছে, বান্ধৱী হাৰমনিয়াম বজাব, গাব। আপোনালোক আমি অনুষ্ঠানটো কেনেকৈ কৰোঁ গোৱালপাৰাত, সংগীতময় ভাগৱতৰ অনুষ্ঠান কেনেকৈ কৰোঁ আপোনালোকক দেখাম আৰু কেনেকৈ যাওঁ। এয়া আমাৰ পিংকু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আমি আহি তাত দুধনৈ পাইছোঁ। এইফালে বাপহঁত আহিছে, এয়া কবিৰ বাপ, এই আমাৰ দিলীপ বৰুৱা বাপ। বিদ্যুতৰ টেনশ্যন বেচেৰা। এয়া বিতুপন দা ক'ত পালে? বাহ, আমি এতিয়া গৈ আছোঁ। আমাৰ বিদ্যুতে এটা ধুনীয়া বিহুগীত গাব, পিংকুৱে সহযোগ কৰিব। কোৱা। বাৰী কিনাৰতে নৈত নাৱে চালে বাই থাকোঁতে ভৰ দুপৰত দেখিলোঁ নদীৰ ঘাটত কাপোৰ ধুই আছিলি, কাপোৰ ধুই আছিলি তই জালত পোৱা মাছৰে তোকে দি মই ঘৰে পাই এমুঠি খাত পৰিলো মই বিচনাত, মৰুনো মই ভাৱনাত, নিমেই যেন মনৰ কথা, নিমেই যেন মনৰ কথা কৈ। বঢ়িয়া বঢ়িয়া, থেংক ইউ বান্ধৱী। এয়া আমাৰ আজি 26 জানুৱাৰী বুলি এইপিনে ফ্লেগ লগাই আনিছোঁ। পিংকু কিবা ক'বা? কিছু কবি না? বঢ়িয়া, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি এনেকৈ এণ্টাৰটেইনমেণ্ট কৰি আছোঁ। কি ক'বা কিবা এটা? তাই আনি আছে, আহি আছোঁ। এয়া আমাৰ বাপে চব্জি বনোৱাত লাগি আছে।
আমাৰ অনুষ্ঠান আৰম্ভ হোৱাৰ আগতে আমাক চাহৰ যোগান ধৰিলে। আমি সকলো মিলি চাহ খালোঁ। এয়া বৰুৱা বাপ বিদ্যুতে কেমেৰা হেৰি কৰি আছে। এয়া হৰি হে মহাবলবন্ত দুৰ্বাসনা ঘোৰ হৰিয়ে ঐ আমাৰ মনক তেজিয়া দূৰ নযায় ঐ আমাৰ মনক তেজিয়া দূৰ নযায়। অজ্ঞানান্ধাৰে কৰিয়া পাৰ নপাওঁ ঐ অজ্ঞানান্ধাৰে কৰিয়া
পাৰ নপাওঁ। হৰিহে অভয় চৰণে শৰণ পখিলো হৰিয়ে তোৱা গুণ নাম ভকতি প্ৰদীপ ও তোৱা গুণ নাম ভকতি প্ৰদীপ কি মতে ভকতি কৰিব তোমাত হৰি 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 হৰিয়ে ও মই মোৰ সমতি নাজানো তাৰ উপায় মই মোৰ সমতি নাজানো তাৰ উপায় এইখিনি কৰিব যাওঁতে আমাৰ অনেকখিনি অপৰাধ, সমস্ত অপৰাধৰ ক্ষমা বিচাৰি পুনৰবাৰ আপোনাসকলৰ চৰণত গুৰুজনাৰ চৰণত আমি সেৱা জনাইছোঁ। এয়া অনুষ্ঠান শেষ কৰি আহিছোঁ। ছাৰে কিন্তু একদম গেঞ্জি চেঞ্জি ওলাই দিছে, চোলা এটা খুলি লৈছে। এয়া বান্ধৈ বাপ পবিত্ৰ এয়া বৰুৱা বাপ। অনুষ্ঠান শেষ কৰি আমি এতিয়া পুৰি খাব লৈছোঁ। পুৰি নাই কৃষ্ণ কৃষ্ণ।